আজি সকলো মিয়াবিলাকে কৈছে বিজেপি চৰকাৰ জিন্দাবাদ, বিজেপি চৰকাৰ জিন্দাবাদ। কিন্তু সেই মিয়াকেইটাৰ লগত কি হৈছিলে, ঘৰ দুৱাৰ তেওঁলোকক কেনেকৈ ভাঙি দিছিলে হিমন্ত বিশ্ব শৰ্মাই, কিন্তু তথাপি যে তেওঁলোকে বিজেপি জিন্দাবাদ বুলি কৈছে। তো গাইছে এইখিনিতে এটা ভিডিঅ' আছে, যোনটো ভিডিঅ' নেকি স্পষ্টভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে মিয়া মানুহসকলক ঠেং ভাঙি দিম মাৰি, আৰু তাৰে মাজত মিয়া মানুহসকলে তেওঁক ইমান ছাপোৰ্ট কৰিছে। চব খেদিম, এইবাৰতো হাৰ মোৰ ভৰি হাত ভাঙিলোঁ, অহাবাৰ ৰাজনৈতিকভাৱে মেৰুদণ্ডও ভাঙি দিম। এতিয়া প্ৰেছত বাইট দি নহ'ব। মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ, কোনোবাই কিবা কৰিব পাৰিলে নেকি? গতিকে মই প্ৰেছত বাইট দি কাম নকৰোঁ, মই হাতে কামে কৰা মানুহ। এটা কথা মনত ৰাখিব মিয়া মানুহসকল বা মুছলিম মানুহসকল, আপোনালোকৰ যে হিমন্ত বিশ্ব শৰ্মাৰ কাহিনীও ভালকৈ থাকিব নিদিয়ে। যেতিয়া নেকি তেওঁ চৰকাৰ আহিব তেতিয়া আপোনালোকক স্পষ্টভাৱে ঠেং ভাঙি দিম বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তথাপি আপোনালোকে কি বুলি কৈছে, বিজেপি জিন্দাবাদ বুলি কৈছে। তাৰে মাজত এইটো সত্য কথা ওলালে যে মিয়া মানুহখন দুফলীয়া নহয়, এফলীয়া হয়, কিন্তু বিজেপিক চেলেকে। কাৰণ কেলৈ আপোনালোকে স্পষ্টভাৱে গম পায় যোনটো মানুহে নেকি ইমান ঘৰ দুৱাৰ ভাঙি দিলে মিয়াকেইটাৰ লগত, তথাপিও মানে মুছলিম মানুহসকলে তেওঁক কিয় ইমান ছাপোৰ্ট কৰে। আপোনালোকে সকলোৱে গম পায় যে আপোনালোকক তেওঁলোকে দেখিব নোৱাৰে আৰু তেওঁ দেখিব নোৱাৰে, কিন্তু তাৰে মাজত কথা এটা কৈছে যে আপোনালোকে সকলোৱে ইমান যে চেলেকি আছে বিজেপি বুলি, কিন্তু আপোনালোকে তেওঁলোকে দেখিব নোৱাৰে। কাৰণটো কি গম পাইছে আপোনালোকে মিয়া মানুহ, আপোনালোকে অসমৰ পৰা আপোনালোক খেদাই দিব, চব ঘৰ দুৱাৰটো ভাঙি এৰাই কৰিলে, কিন্তু ৰাজহাড় মাৰি ভৰি ভাঙি দিম বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকে সকলোৱে শুনিছে, তেতিয়াহ'লে ভাবি চিন্তি অলপ ভোটটো দিব। কেলৈ মানে ভোটত অকল মিয়া বুলিয়ে নহয়, গোটেই আমাৰ অসমবাসীৰ হিয়াৰ আমঠুত জুবিন গাৰ্গো আছে, যোনটো নেকি ক'বলৈ গ'লে এটা কথা কৈছোঁ মই স্পষ্টভাৱে যে ন্যায় নাপালে বহুত ডাঙৰ কথা হ'ব। সেইটো কাৰণে আপোনালোকে সকলোৱে যুঁজ দি পিনে লাগক, এবাৰ বিজেপি চৰকাৰ খেদাওক, নহ'লে কিন্তু মিয়া মানুহৰ ঠেং ভাঙিব, জুবিন গাৰ্গৰ ন্যায়ো নাপাব।